হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ধৰঞ্জিত ব্লগছ। তো আজি গৈ আছোঁ সৰ্বকৰ গৰখীয়া মন্দিৰত গৈ আছোঁ। তো আমি একদম ৰেডি আহিলোঁ, এতিয়া প্লেটফৰ্মত আছোঁ। তো আমাৰ ট্ৰেইন এতিয়া আহিব আৰু এইফালে লগৰকেইটা আছে, তো যামেই আৰু এতিয়া। ফাইনালি আহি গ'ল আমাৰ ট্ৰেইন। তো আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব লাগিব। ৰখি দিয়া আমিও যাম নহয়, ৰখি দিয়া। তো আমি এতিয়া ট্ৰেইনত উঠি ল'লোঁ আৰু লাহে যাত্ৰা আৰম্ভ কৰি দিলোঁ সৰভোগলৈ। তো বলক গৈ থাকোঁ আৰু লাহে পাম আৰু তো চাই থাকোঁ। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। তো ফাইনালি আহি পালোঁ আমি সৰ্বকৰ গৰখীয়া মন্দিৰত। তো এতিয়া আমি ভিতৰলৈ নাযাওঁ, আগতে গামোচা ধূপ চাকি লৈ লওঁ। এইফালে চাহ গামোচা, এইফালে ধূপ কলৌ, এইফালেও গামোচা আছে, এইফালেও আছে। তো ফাইনালি ধূপ চাকি গামোচা লৈ ল'লোঁ আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। তো এইফালে চাওক গেটখন, তো এতিয়া ভিতৰলৈ যাওঁ। তো ভিতৰলৈ সোমাই আহিলোঁ, একদম ৰাতিপুৱাই আহিলোঁ আমি, এতিয়া মানুহ অহা নাই। আৰু এতিয়া এইফালে চাওক, তো এইটো হ'ল মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। আৰু এইফালে চাকি জ্বলি আছে কি ধুনীয়াকৈ চাওক। তো এতিয়া আমি ভিতৰত যাম, আগতে ঘণ্টিটো বজাই লওঁ। তো বজালোঁ, এতিয়া ইফালে চাওক, ইয়াতে কীৰ্তন হয়। তো বৰ্তমান অহা নাই মানুহ। তো এইফালে চাওক, আৰু তো এইটো এটা মন্দিৰ, ভিতৰৰ মন্দিৰ। তো ইয়াতে মানুহবিলাকে সেৱা কৰে, তো সেৱা কৰি আছে চাওক। ইফালে কৃষ্ণ। তো এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। তো বাহিৰত চাওক, মানুহ এতিয়াহে জমা হৈ আছে। তো এতিয়াও অহা নাই, তো আহি আছে চাওক। ইফালে চাওক, ষ্টুডেণ্টবিলাকো আহিছে, আৰু ইফালে গছত চাওক। তো গাইজ, আমি এতিয়া গৈ আছোঁ, এটা গছ আছে ডাঙৰ, তো তাতে গামোচা বান্ধিব লাগে। তো গৈ আছোঁ চাওক। বৃন্দাবন, তো বৃন্দাবনৰ ভিতৰত আহিলোঁ। আৰু এইফালে চাওক, শ্ৰী শ্ৰী নৱ বৃন্দাবন শ্ৰী আশ্ৰম বৰনগৰ সৰ্বক। তো এইবাৰ এইফালে চাওক, তো এইফালে গছত বান্ধি আছে মানুহবিলাকে, এইটোৱে গছটো গামোচা বান্ধি আছে। আৰু এইফালে চাওক, গামোচা মানুহ চাওক। তো এতিয়া ময়ো গামোচা আনিছোঁ এখন, তো ময়ো বান্ধি ল'ম গামোচাখন। তো চাই থাকক। তো গামোচা লৈ ল'লোঁ, এতিয়া বান্ধিম গছত। ময়ূৰ চাব, এইফালে ময়ূৰ আছে বোলে। তো এইটোৱে হ'ল ময়ূৰটো। হাই এইটোৱে হ'ল ময়ূৰটো। ইফালে আছে শহাপহু চাওক, কিমান ধুনীয়া।
কিমান ধুনীয়া ধুনীয়া চহা পহুচাওক না গাইছ। তো গাইছ আমাৰ ময়ূৰ পক্ষী চোৱা হৈ গ'ল। এতিয়া আমি ক'ত যাম? তো কাছ দেখিব যাম। কাছবোৰ দেখিব যাম। কাছ দেখিব যাম। এতিয়া পুখুৰী আছে, তো তাত গৈ আছোঁ। তো চাই থাকক ভিডিঅ'ত। তো গাইছ এতিয়া আমি আহিলোঁ কাছ চাবলৈ। তো এইফালে কাছ দেখা পাওঁ নে নাই চাওঁ। কাছ কাছ তো এই কাছ না কাছ নাই। আৰু এইফালে চাওক, এইটো হ'ল কালীয় দমন। তো ভালকৈ নাজানো নামটো কি কয়। তো এইটো হ'ল পুখুৰীটো। আৰু এইফালে চাওক, তো এইফালেও মুড়ি দি দিছে। এইটো আৰু ইফালে সেইফালে মানুহকেইটি চাওক বৃন্দাবনত গৈ আছে। গাইছ আমাৰ কাছ চোৱা হৈ গ'ল। মানে কাছটো চাব নাপালোঁ, পুখুৰীটো চাই আহিলোঁ। তো এতিয়া আৰু যাম ইফালে, মন্দিৰ আৰু আছে, মন্দিৰ চাবলৈ গৈ আছোঁ। আৰু এইফালে চাওক না গাইছ, এতিয়াও মানুহ আহি আছে একদম মন্দিৰ দৰ্শন কৰিবলৈ, এতিয়াও শেষেই হোৱা নাই। তো দে আৰু